আজিৰ পৰা প্ৰায় 3 মাহৰ আগতে মই এটা ভিডিঅ' বনাইছিলোঁ মানুহ ভাৰ্চেছ জংঘল বুলি, আৰু সেইটো ভিডিঅ'ত আপোনালোকে বহুত ধুনীয়া মৰম দিছিলে। বেছি নহয় 1K মৰমো নাহিলে। ঠিক আছে বাৰু, যি কি নহওক সেইটো ভিডিঅ'ত পৰা মৰমবিলাককে চিন্তি আজি মই আকৌ ওলাই আহিছোঁ তেনেকুৱা এটা ভিডিঅ' বনাবৰ বাবে, যে জংঘলত অৰণ্যৰ ভিতৰত যদি আপোনালোকে এনেকৈ ফচি যায় তেনেহ'লে নিজকে কেনেকৈ ছাৰ্ভাইভ কৰি ৰাখিব। গতিকে মোক এতিয়া হেলিকপ্টাৰখনে নমাই থৈ গৈছে ইয়াত, আৰু এতিয়া মই আকৌ অকলশৰে সকলোখিনি কাম কৰিম অকলে আৰু মোৰ হেলিকপ্টাৰখন গুচি গ'ল। আকৌ আহিছে নেকি? অঁ নহয়, এইপিনে পথাৰত ট্ৰেক্টৰ চলি আছে। মই আকৌ ভাবিলোঁ দেউতা বোলো পঠিয়াই দিলে বা হেলিকপ্টাৰখন। ঠিক আছে বাৰু, যি কি নহওক আজি ময়ো আপোনালোকক অলপ বেলেগ এটা এক্সপিৰিয়েঞ্চ দিম। ঠিক আছে, আগবাঢ়োঁ এতিয়া আমি আমাৰ লক্ষ্য স্থানলৈ। এনেধৰণে হঠাৎ ছাৰ্ভাইভ কৰি থাকোঁতে মোৰ মায়ে ফোন কৰিলে। হেল্ল', অঁ হ'ব মা নিম নহয়, গৈছোঁ অ'। তো আজি ছাৰ্ভাইভটো ইয়াতে খতম কৰোঁ, কাৰণ মোক বজাৰ আনিবলৈ পঠিয়াইছে, দোকানলৈ যাবলৈ কৈছে, বজাৰ কৰিব লাগে বোলে। যদি মই নাযাওঁ মোক পিঠি ফালিবহি ইয়াতে আহি, আৰু নেক্সট ভিডিঅ' বনাব